বিহুৰ বতৰত খৰিকাত দিয়া গাহৰি মাংস কাৰ কাৰ প্ৰিয় হয়? মোৰতো কিন্তু বহুত প্ৰিয় দেই। বিহুৰ বতৰৰ নাৰিকলৰ লাড়ু, হালধীয়া নাৰিকল লাড়ু দেই, কিন্তু বগা নহয়। আপোনালোকে ইমান ধুনীয়াকৈ বগাকৈ বনায়, মই দেখিছে নাই পাতলীয়া হালধীয়া হৈছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু সকলোৰে ব্যস্ত, ময়ো ব্যস্তই হ'ম অকণমান দেৰি পিছত। ৰাতিপুৱা চাহকাপৰ জুতি ল'বলৈ বহি লৈছোঁ। আজি মাঘৰ বিহু উৰুকা, সেইটো কাৰণে ৰাতিপুৱা চাহকাপৰ জুতি লৈ লগত লৈছোঁ পুৰি, এইপিনে পিঠা। বিহুৰ উৰুকা বুলি ৰাতিপুৱা বনালোঁ পুৰি কেইখনমান, এইপিনে এয়া পিঠা লৈছোঁ আৰু এয়া চাহ, এইপিনে লৈছোঁ অকণমান আলুৰ দম খাব পৰাকৈ। তো লৈছোঁ আৰু খাওঁ তাকে। ৰাতিপুৱা চাহকাপৰ জুতি শেষ কৰাৰ পিছত নাৰিকল লাড়ু, নিমকি আৰু খুৰমা বনামগৈ। যিহেতু সকলোৰে বনায়, মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। উৰুকাৰ দিনটো বা ৰাতিটোলৈ কেনেকৈনো কৰোঁ তাকে, কিনো কৰোঁ ধৰক তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। নাৰিকলৰ লাড়ু বনাবৰ কাৰণে এটা লৈছোঁ নাৰিকল, এইটো কিনি আনোতেই ফটা আছিলে। এখন কটাৰীৰ সহায়ত মই এইটো ফালি ৰুকি ল'ম, যাতে মোৰ লাড়ু বনাবৰ কাৰণে সুবিধা হয়। নাৰিকলখিনি ৰুকি হৈ গ'লত ইয়াতে মই ৰাখি লৈছোঁ এনেকৈ। ইয়াতে দিছোঁ অকণমান মই কমলাৰ বাকলি, যিটো নেকি মই গুড়ি কৰি লৈছোঁ। কমলাৰ বাকলি পিঠা আৰু নাৰিকলত দিলে মানে লাড়ুত দিলে গোন্ধটো ভাল আহে, খাবলৈও ধুনীয়া লাগে। এইখিনি এতিয়া অকণমান মিক্স কৰি লৈছোঁ মই। ইয়াতে এতিয়া দি দিম চেনি 1 কাপ। মই চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছামতে ল'ব। মই 1 কাপতকৈ আৰু অকণমান বঢ়াই দিম। এইখিনি এতিয়া সানি লওঁ, কিয়নো চেনি বেছি হ'লে অকণমান ভালেই লাগে। পিছে চেনি কম খোৱাসকলে কমাই ল'ব নিজৰ ইচ্ছা অনুসৰি। চেনিখিনি এতিয়া মই মিহলাই লৈছোঁ, কিয়নো এনেকৈয়ে মই বনাওঁ নাৰিকলৰ লাড়ু। আজি যিহেতু অকণমান কমলাৰ গুড়িও মিহলাই দিছোঁ, সেইকাৰণে হালধীয়া হোৱাৰ চান্স আছে। এতিয়া চেনিখিনি পূৰা এনেকৈ ডাঠ হৈ নোযোৱালৈকে মাখি থাকিব লাগিব। এয়া চেনিখিনি মোৰ একেবাৰে আঠা হৈ পৰিলে, মানে এয়া চব পূৰা মিহি হৈ গৈছে। এতিয়া যিহেতু নাৰিকলৰ লাড়ু বনাবলৈ সুবিধা হয়, প্ৰত্যেকৰে বনোৱা পদ্ধতি বেলেগ বেলেগ হয়। আপোনালোকে যিহেতু কেনেকৈ বনায় মই নাজানো। এইখিনি মই এতিয়া চপাই দিছোঁ, কিয়নো এনেকৈ কৰি থ'বলৈ মোৰ মাহঁতে শিকাইছিলে। এনেকৈয়ে কৰি থৈছোঁ, আপোনালোকেও চাগে এনেকৈ কৰি অকণমান চপাই দিয়ে। এতিয়া মই গেছৰ ওপৰত কেৰাহীখন গৰম কৰি লৈছোঁ, যাতে মই নাৰিকলৰ লাড়ুখিনি ভাজি ল'ব পাৰোঁ। ইয়াতে এতিয়া দি দিম। কেৰাহীখন গৰম হৈছেগৈ আৰু লাহে লাহে। গেছৰ ওপৰত কেৰাহীখন পাতি নাৰিকলখিনি অলপ অলপকৈ দি লৈছোঁ, ভাজি ল'ম, তেতিয়া সুবিধা হয় লাড়ু বনাবৰ কাৰণে। অলপ অলপকৈ আনিছোঁ, যিহেতু মই এখন হাতেৰে কেমেৰা ধৰি থাকিবলগীয়া হৈছে। এনেকৈয়ে গোটেইখিনি নাৰিকল ভাজি ল'ম এতিয়া। নাৰিকলখিনি যিহেতু ভাজি হৈ গ'ল, ডাঠ হৈ পৰিলে, এতিয়া লাড়ু বনাবৰ কাৰণে সুবিধা হ'ব। এয়া অলপ গৰমেই আছে চাগে, এয়া ইমান গৰম, কেনেকৈ বনাম চেষ্টা কৰোঁ, যিহেতু বনাবই লাগিব। অকণমান পাতলীয়া হালধীয়াও হৈছেগৈ। এয়া নাৰিকলৰ লাড়ু পূৰা গোল হৈছেগৈ। এয়া এইটো ৰাখি ল'ম এতিয়া। চেষ্টা কৰি দ্বিতীয়টো চাওঁ, ইমান গৰম হৈ আছে। মই বেলেগ এখন কাঁহীত কাঢ়ি ল'ম, নহ'লে নাৰিকল ৰুকা কাঁহীখনতে এয়া মই কাঢ়ি লৈছোঁ। এতিয়া এভাগে বনাবলৈ চেষ্টা কৰোঁ আৰু। হালধীয়া নাৰিকল, আপোনালোকে যিসকলে চাব বেয়া কমেণ্ট নকৰিব পায়, কিয়নো কেৰাহীখন মানে চব্জি বনোৱা কেৰাহী আছিলে যে, দ্বিতীয়টো হৈ আহিলে। চব্জি বনোৱা কেৰাহীত নাৰিকলৰ লাড়ু বনালে মানে যিমান ধুলেও ন ধৰক অকণমান হালধীয়া মানে হালধি দিয়া সেইটো আহিয়ে যায়গৈ। এনেকৈয়ে গোটেইখিনি নাৰিকল মই লাড়ু বনাই শেষ কৰি ল'ম এটা এটাকৈ। এয়া নাৰিকল লাড়ু বনাই হৈ গ'ল। এতিয়া যিহেতু নেকি অকণমান গৰম হৈ আছে কাৰণে ভালকৈ শুকাই যোৱাগৈ নাই, লাহে লাহে শুকাই যাবগৈ আৰু ঠাণ্ডা হ'লে মানে। এয়া এটা নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ুখিনি মোৰ হালধীয়া হৈছে, আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব আৰু নাহাঁহিব দেই, হালধীয়া নাৰিকলৰ লাড়ু বুলি। ময়দাখিনি এটা গামলাত লৈ পেলাই ইয়াত নিমখ আৰু ৰিফাইন দি এতিয়া সানি আছোঁ নিমকি আৰু খুৰমাৰ কাৰণে। এনেকৈ সানি লওঁ মই। ইয়াৰ মই গৰম পানী দিবলৈ গৰম পানীও কৰি লৈছোঁ, সানি লওঁ আৰু এনেকৈ গৰম পানীৰ সৈতে
মিহলাই পেলাই নি ময়দাখিনি মোৰ মাখি যিহেতু হৈয়ে গৈছেগৈ, গৰম পানী দিয়াৰ কাৰণে অকণমান কোমলেই হৈছে। নিমকি আৰু খুৰমাৰ কাৰণে কোমলেই দৰকাৰ হয়। এয়া যথেষ্ট কোমলেই হৈছেগৈ। নিমকি আৰু খুৰমা যিহেতু ঘৰতে বনাওঁ বুলি ভাবি আজি এনেকৈ মাখি আছোঁ আৰু কি হয়গৈ নাজানোগৈ। খুৰমাৰ কাৰণে একেলগতে দি দিলোঁ মই। এতিয়া এখন এখনকৈ এনেকৈ বেলি লৈছোঁ নিমকিৰ কাৰণে। কাটি ল'ম এখন চুৰি কটাৰীৰ সহায়ত। এয়া লৈ লৈছোঁ এনেকৈ মেলি পেলাই নি বেলনাখনতে এটা এটাকৈ নিমকি কাটি ল'ম আৰু। আগতে আমি যেতিয়া ঘৰত আছিলোঁ তেতিয়া এনেকৈ নিমকি কাটিবলৈ আমাক দেউতাই শিকাইছিলে। যিহেতু এতিয়া স্মৃতি হ'ল, সেইটো কাৰণে এতিয়া ঘৰতে কৰি অহা যে নকৰিলে মানে মনটো বেয়া লাগি থাকে, ধৰক বহি থাকিব নোৱাৰোঁগৈ। এনেকৈ এতিয়া এটা এটাকৈ কাটি লৈছোঁ নিমকি মই। আপোনালোকক মাঘৰ বিহুৰ বহুতো শুভেচ্ছা জনালোঁ। বিহু খাবলৈ আমাৰ ঘৰলৈ আহিব দেই, যিসকল ওচৰৰ ফোন কৰি আহিব কিন্তু। এইয়া নিমকিকেইটা কাটি লৈছোঁ মই। এনেকৈ কাটি ল'লে মানে একেলগতে তেতিয়া ধৰক পুৰিবলৈও সুবিধা হয়। এইপিনে নিমকি পৰি আছে পূৰা যিহেতু মই কাটি ৰাখি দিছোঁ এক জেগাতে। তেতিয়া ধৰক গেছটোত আৰু বেছি সময় নালাগেই ন। গেছৰ ওপৰত কেৰাহীখন গৰম কৰি ইয়াতে দি লৈছোঁ অলপ ৰিফাইন তেল। যিহেতু মই ৰিফাইন তেলটো পৰিমাণটো মানে সৰহকৈ দিছোঁ, ইয়াতে দি দিছোঁ। এতিয়া নিমকিখিনি অলপ অলপকৈ যিহেতু ভাজিব লাগিব, গোট খাই গৈছে একো নাই, তেলত এইখিনি এটা এটা হৈ যাবগৈ। অকণমান লৰাই দিছোঁ যাতে এইখিনি ভাগ ভাগ হৈ যায়, তেতিয়া ধৰক সোনকালে সিজি আহে আৰু। এয়া নিমকি, গৰমা গৰম নিমকি খাবহে লাগে আৰু। কিছুমান জনা কামটো মই নিজে কৰিবলৈ চেষ্টা কৰোঁ, ধৰক কিনি অনাতকৈ নিমকি বা খুৰমাই হওক বা পিঠা বনাই হওক, পৰা কামটো ন নিজে কৰিলে ভাল লাগে আৰু। ধৰক এইখিনি এতিয়া অলপ অলপকৈ ভাজি লওঁ। নিমকিখিনি গৰম হৈ থাকোঁতে যদি ওপৰত ক'লা নিমখ দি দিয়া হয় তেতিয়া ভালেই হয়। এয়া গৰম গৰম নিমকি। এয়া মই বনাইছিলোঁ খুৰমা। খুৰমাখিনি ভাল নহ'লে তথাপিও অকণমানকৈ দেখুৱাই দিছোঁ। এয়া চাওঁতে চাওঁতে সময় পাৰ হৈ গধূলি হৈ গ'ল। এয়া মই গাহৰি মাংস ধুই আছোঁ এটা পাত্ৰত। আপোনাৰ অকণমান অকণমানকৈ ধুই লৈছোঁ। গাহৰিখিনি বাহিৰৰ পৰা কিনি আনিলে যিহেতু মাংসখিনি ধুইয়ে ল'ব লগা হয়। এইখিনি এতিয়া বহুত দিনৰ পিছত খৰিকাত দি খাম। এইখিনি মই বইল কৰি ল'ম, তেতিয়া ধৰক সুবিধা হয়। এয়া গাহৰি মাংস। গাহৰি মাংস বুলি ক'লে লোভেই লাগে। এইপিনে আনিছে মাছ। মাছখিনি আজি নবনাওঁ যদিও মই ধুই ল'ম এডোখৰ এডোখৰকৈ, কিয়নো অকণমান লেতেৰা থাকে ন, সেইকাৰণে ধুই থ'লে ধৰক পাছদিনাখিনিৰ কাৰণে আমাৰ নিজৰে সুবিধা হ'ব। এইপিনে লৈছোঁ আদা নহৰু জলকীয়া ধনিয়া পাত। ধনিয়া পাতৰ চাটনি বনাম। এইখিনি মাছখিনি লাহে লাহে ধুই লওঁ। যি পানী চেঁচা, এইটো মাছৰ মাথাটো ধুই পেলাই নি চফা কৰি থ'ম আৰু তেতিয়া মোৰ নিজৰে সুবিধা হ'ব ন, ধৰক আগতীয়াকৈ কৰি থ'লে মানে কামখিনি। এয়া গাহৰি মাংস বইল কৰি লৈছোঁ, লগতে দুডাল ষ্টিক লৈছোঁ জুইত দিবৰ কাৰণে। এয়া এতিয়া তেল লগাই পেলাই নি মানে ষ্টিকডালত ভৰাই দিম আৰু। তেতিয়া ধৰক জুইত সেকি দিলে হৈয়ে গ'ল গাহৰি পূৰা। এটুকুৰ এটুকুৰকৈ গাহৰি মাংস ভৰাই পেলাই নি খাবহে লাগে আৰু। এয়া মই লাহে লাহে ভৰাই দিছোঁ যাতে জুইত দি আৰু গৰমে গৰমে খাব পাৰোঁ। আপোনাৰ মাংসখিনি মই অলপ অলপকৈ ষ্টিকডালত ভৰাই লৈছোঁ, কিন্তু ইয়াতে মই বাচিব লাগিব, কিয়নো মাংস হাড় দিও আহিছে। অকল মই কোমল কোমলখিনি মানে যিখিনি তেল থাকে ন সেইখিনিয়ে দিবলৈ চেষ্টা কৰিম। যিহেতু অলপ অলপ হাড় দি থকাখিনি মই বাচমতি চাউলৰ লগত মিলাই পেলাই নি মানে বিৰিয়ানী বনাই দিম। বহুদিনৰ মূৰত আজি খাম। এনেকৈয়ে লাহে লাহে ভৰাই লওঁ আৰু। বিহুৰ উৰুকাৰ দিনা এনেকৈ খৰিকাত দি খাই যথেষ্টই ভাল লাগে। জুইৰ ওচৰত যাম এতিয়া। মাংসখিনি সেকিবৰ কাৰণে মই ভৰাই হৈ গ'ল আমাৰ মাটিৰ চৌকাত। এয়া দি দিছোঁ জুইৰ ওপৰত গাহৰি মাংস। লাহে লাহে হৈ আহিব, যিহেতু দিনত পিঠা পুৰিছিলোঁ অকণমান লেতেৰা হৈ আছে। যিহেতু নতুন চৌকা, মাটিখিনিও আপোনাৰ টান টান হৈ থাকিলে তেনেকৈয়ে মই মচিছিলোঁ। চৌকাটো অকণমান ফাট মেলি আছে, যিহেতু নতুন চৌকাত এনেকৈ ফাট মেলি জুই ধৰিলে। এয়া গৰম গৰম গাহৰি মাংস হৈ আছে লাহে লাহে।
গাহৰি পোৰাৰ লগত যিহেতু ধনিয়া পাতৰ চাটনি বনাম, এইটো কাৰণে সেইখিনিও পিচি ল'মগৈ মই। এইপিনে এইখিনি হৈ যাওক আৰু লাহে লাহে, তেতিয়া খাম আৰু। এয়া ধনিয়া পাতৰ চাটনি আৰু মাংসৰ লগত নাকত ধৰি গৈছেগৈ। জলকীয়া পুৰি দিছিলে মানুহজনে। এইপিনে খাওঁ আৰু এতিয়া এনেকৈ লগাই লৈ পেলাই নি এটুকুৰ এটুকুৰকৈ লাহে লাহে খাওঁ। যিহেতু আপোনালোকে ভগৱান হয় ন, ভগৱানক দেখুৱাইহে, কেতিয়াও নেকি প্ৰসাদটো ভগৱানে নাখায় ন, আমিয়ে খাওঁ আৰু। এইপিনে লৈ লৈছোঁ বাচমতি চাউলখিনি মই তিয়াই থৈছিলোঁ, ধুই কুকাৰটো গৰম কৰি ইয়াতে ৰিফাইন দি দিছোঁ, মানে বিৰিয়ানী বনাবৰ কাৰণে। এতিয়া ইয়াতে দি দিম পিঁয়াজ। বাপৰে, পিঁয়াজৰ চিটিকনি মোবাইললৈকে আহিছে দেই। পিঁয়াজখিনি মই আগতীয়াকৈ ৰঙচুৱাকৈ ভাজি পেলাই নি উঠাই ল'ম। আপোনালোকে কেনেকৈতো বনাই মই নাজানোগৈ, কিন্তু আজি মই মোৰ ষ্টাইলত বনাম। গাহৰি মাংস মিক্স কৰি পেলাই নি, নাহাঁহিব পায় এনেকৈ খাই আছে বুলি। এয়া এইপিনে কাজু আৰু কিচমিচ এইখিনিও ভাজি ল'ম অকণমান ৰঙচুৱাকৈ। পিঁয়াজখিনি মই আগতীয়াকৈ উঠাই দি ৰাখি দিছিলোঁ, ৰঙা হৈ গ'লত। এইখিনি এতিয়া ভাজি লৈছোঁ, অলপ গৰম হৈ লওক। এইয়া ইয়াতে দি দিম এতিয়া গাজৰখিনিও মই ভাজি ল'ম, কিয়নো এইটো কি কয়, পোলাওটো মই মিক্স কৰি দিওঁ ইভাগে। এতিয়া আজি যদিও বিৰিয়ানী বনাবলৈ চেষ্টা কৰিছোঁ, তথাপিও মানে কি হয়, গাজৰখিনিও দি দিছোঁ আৰু দেখিবলৈ যাতে ধুনীয়া লাগে আৰু খাবলৈও তেতিয়া ধৰক ভাল হয়। ইলাচি গোন্ধ পূৰা আহিছে দেই। ইয়াতে এতিয়া দি দিছোঁ গাহৰি মাংস কেইটুকুৰামান। এইপিনে ইয়াতে দি দিম এতিয়া চাউলখিনি মই আগতীয়াকৈ তিয়াই থোৱাত কোমলিয়ে আছে, বেছি পানীৰ প্ৰয়োজনীয় নহয়। যিহেতু পোলাও আৰু বিৰিয়ানী বনালে চাউলখিনি আগতীয়াকৈ তিয়ায়ে থ'ব লাগে। চাউলখিনি মই ভাজি লৈ পেলাই ইয়াতে অলপ দি দিছোঁ পানী মই বেছি নিদিওঁগৈ। এয়া চাওক, একেবাৰে কমটি পৰিমাণেই পানী দিছোঁ। যিহেতু পোলাও বা বিৰিয়ানী বনাই মানে চাউলখিনি তিয়াই থোৱা হয় যে, তেতিয়া পানী বেছি দিবই নালাগে, যিহেতু সকলোৱে জানে। তথাপিও অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকক। ইয়াৰ ওপৰতে দি দিম পিঁয়াজ, ভজা পিঁয়াজখিনি, যিখিনি মই কাঢ়ি লৈছিলোঁ ন। এইয়া এইখিনি গোট খাই গৈছে, হেতা এখন লৈ পেলাই নি অকণমান বহলাই দিম। তেতিয়া কুকাৰটো খুলিলে মানে ওপৰতে থাকি যাব পিঁয়াজখিনি। দেখি ইমান ধুনীয়া লাগে। আপোনালোকেও এনেকৈ বনাই চাবচোন, পিঁয়াজখিনি ওপৰত দি পেলাই নি। আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল, গাহৰি মাংস বিৰিয়ানী। টেন। এইয়া মই পিঁয়াজখিনি যিহেতু ওপৰত দি দিছিলোঁ কাৰণে ধোঁৱা আহিছে। কেমেৰাটো মুচি লওঁ পাই। এইয়া পিঁয়াজখিনি ওপৰতে আছে। পানী দি মই পিঁয়াজখিনি ওপৰত দি দিছিলোঁ, অলপ চলপকৈ দেখুৱাইছোঁ আৰু মানে। এইয়া বিৰিয়ানী বাঢ়ি লৈ ল'লোঁ। এইপিনে লৈছোঁ চাটনি, এয়া কেইটুকুৰামান পূৰা গাহৰি মাংস। এইপিনে অলপ সৰহকৈ বাঢ়ি লৈছোঁ, মানুহজনৰ বেলেগ এখন কাঁহীতে খাব। এইপিনে এয়া বিৰিয়ানী আমি খাই লওঁ দেই। আপোনালোককো বহুতো বিহুৰ শুভেচ্ছা জনালোঁ।